আজি প্ৰগ্ৰামটো সন্দৰ্ভত অকণমান কওক। আজি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তী হিচাপে গোটেই ভাৰতবৰ্ষতে শিক্ষক দিৱস পালন কৰি আছে। আমি জাগিৰোড সমষ্টিৰ বিধায়কৰ ফালৰ পৰা সমষ্টিত যিমান প্ৰাইমেৰী স্কুলৰ পৰা মহাবিদ্যালয় আছে সকলো স্কুলবিলাকতে আমি তেখেতৰ হৈ শিক্ষকসকলক সন্মান জনোৱাৰ অৰ্থে আমি শিক্ষক স্কুলবিলাকত উপস্থিত হৈছোঁ আৰু এখন সম্বৰ্ধনা পত্ৰ আৰু এখন অসমীয়া গামোচাৰে আমি শিক্ষা বৃত্তিৰ লগত জড়িত থকা শিক্ষকসকলক আমি সন্মান জনাই তেখেতলোকক সম্বৰ্ধনা জনাই আহিছোঁ। আৰু সেই মুহূৰ্তত আমি এখন জ্ঞানম জুনিয়ৰ কলেজত আমি উপস্থিত হৈছোঁহি। গতিকে এই চেনেলৰ জৰিয়তে আমি প্ৰতিজন শিক্ষকৰ লগত জড়িত শিক্ষাবৃত্তিৰ লগত জড়িত থকা শিক্ষক শিক্ষয়িত্ৰীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। কিমানখন বিদ্যালয়ত আপোনালোকে এই কাৰ্যসূচী লৈছে? গোটেই সমষ্টিতে ক'বলৈ এতিয়া আমাৰ দিগদাৰ হ'ব। গতিকে আমি সমষ্টিত যিমান আছে এখনো বাদ পৰা নাই। প্ৰাইমাৰীৰ পৰা মহাবিদ্যালয়লৈকে গোটেই আমি স্কুলবিলাকত আমি সম্বৰ্ধনা জনাই আহিছোঁ। প্ৰতি বছৰে যেতিয়াৰ পৰা আমাৰ বিধায়কে ইয়াতে বিধায়ক পদত অধিষ্ঠিত হৈছে, তাৰপিছত তেখেতে মন্ত্ৰীত্ব পদ অৰ্জন কৰিছে, তেতিয়াৰ পৰা আমি বছৰি এই শিক্ষক দিৱসটো আমি এনেদৰে সম্বৰ্ধনা অনুষ্ঠানটো আমি ৰাখি আহিছোঁ।